তাৰ হিচাপ নাই মানে কিমানজন কৰিব কন্টিনিউ জইনে কৰি আছে আৰু ওয়েলকাম কৰিছো আমি সবে জইন কৰক আৰু UPPLকে অল্টাৰনেটিভ হিচাপে ৰাইজে লৈছে এটা বিকল্প হিচাপে গতিকে আমি সেই কামটো কৰিব লাগিব যেটো BPF 17 বছৰে নকৰিলে ৰাইজে আকাংক্ষা পূৰণ নকৰিলে ৰাইজে বিচাৰা নিচিনা কামবিলাক নকৰিলে এই কামবিলাক আমি কৰিব লাগিব গতিকে আমাৰ এটা কমিটমেন্ট ৰাইজে বিচাৰিছে পৰিৱৰ্তনৰ কাৰণে কাম কৰাটো ৰাইজে বিচাৰিছে সেই কাৰণে আমিও আগবাঢ়ি আহিছো গতিকে আজি জইন যিবিলাক কৰি আছে আমি ওয়েলকাম কৰিছো আৰু আমি আশা কৰিছো তেনেকুৱা যদি ভাল ভাল নেতৃবৃন্দই আহি পেলাই UPPL যোগদান কৰে নিশ্চয় UPPL ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পাৰিব আৰু ভাল কাম কৰিব পাৰিব চিৰাং জিলাৰ কিছুমান ঠাইত মানে UPPL কাৰ্যালয় অগ্নিসংযোগ কৰিছে এটো আমি কন্ডেম কৰিছো কিন্তু এনেকুৱা অগ্নিসংযোগ কৰা বা তেনেকা দুষ্কৃতিকালী কাৰ্যই UPPL একো ক্ষতি কৰিব নোৱাৰে UPPL অলৰেডি ৰাইজে আন্তৰিকতাৰে লৈছে আৰু এবাৰ পৰিৱৰ্তনৰ এটা বাহন হিচাপে UPPL কে ৰাইজে লৈছে গতিকে আজি কৰবা অফিস জ্বলাৱা কৰবাত মানে ওয়াল পোস্টাৰিং কৰা কিবা কৰা ইয়াদি একো ক্ষতি কৰিব নোৱাৰে ৰাইজে গণতন্ত্ৰ ৰাইজে ৰজা যেতিয়া ৰাইজে পৰিৱৰ্তনৰ কাৰণে ডিসিশন লৈছে আৰু ইয়াত অফিস এটা জ্বলাই পেলাই কি কৰিব পাৰিব আমি অলপ কিছু কৈছে যে BPF দ্বাৰা দেৱাল লিখন কি ক'ব নাই মই দেখিছো কি আজি জিলাবিলাকত এটাও পোষ্ট খালি নাই এটাও ওয়াল খালি নাই BPF লিখিছে যে ভালে হৈছে BPF to ওয়াল পোস্টারিংটো হৈ থাকক আৰু ৰাইজে ভোটটো আমাক দিলেটো আমাৰ হৈ গল না তো ৰাইজে মানে ওয়াল পোস্টারিংটো বিচাৰা নাই মানে ৰাইজে কি বিচাৰিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে গতিকে তেখেতসকলে ভাবিছে গোটেই মানে ওয়ালত লিখি আমি ইলেকশন জিকি যাম কিন্তু এইবেলি ৰাইজে ডিসিশন লৈছে পৰিৱৰ্তন আনিবই আৰু সকলো জাতি জনগোষ্ঠী ধৰ্ম মিলি পেলাই 17 বছৰে যেটো দুৰ্নীতি লণ্ঠন হল এটো মুক্ত কৰি পেলাই এটা নিকা ভাৱমূৰ্তিৰ ভাল নেতৃত্বৰ ওপৰত চৰকাৰ গঠন কৰাটো সবে বিচাৰিছে আৰু তেনেকুৱাই হ'ব ৰাইজে যেটো বিচাৰে হিটোহে ৰাইজৰ আশা পূৰণ হ'ব এটা শব্দটো লৈ পেলাই কি কৰিলে দুৰ্নীতি লুণ্ঠন কৰিলে শব্দটো নলৈ পেলাই যদি ভাল কাম কৰিব পাৰে হিটোৱে ভাল হা শব্দটোৱে ললে বাৰু ইয়াৰ পিছত কি কৰিলে 17 বছৰে কোনটো কাম ভাল কৰিলে না নিবনুৱা কিবা দিব পাৰিলে না মহিলাসকলক কিবা দিব পাৰিলে ছাত্ৰ ছাত্ৰী কিবা দিব পাৰিলে খেতি পথাৰত কিবা কৰিব পাৰিলে কি কাম কৰিব পাৰিলে নতুন ইণ্ডাষ্ট্ৰি এটা বহাব পাৰিলে না কি কৰিলে একোই নাই গতিকে অকল নামটো লৈ পেলাই তেখেতে যদি গান গাব বিচাৰিছে সেইটো নহব কাম কৰক কাম কৰাৰ পিছত ৰাইজে আপোনাক সন্মান দিব আঁকোৱালি ল'ব হিটোকে কৰক এটা কাম কৰা নাই কাৰণে তেখেতে পইচা দিব লগা হয় কাম কৰা নাই কাৰণে দম দিব লগা হয় কেম পাতি লৰা ৰাখি পেলাই ভাবুকি দিব লগা হয় কাম কৰিলে একো নাই আজি আমি কাম কৰিম বুলি আহিছো আমাৰ লগত ৰাইজ আছে থ্যাংক ইউ নাই কিমানখন সিট পাব ইটো মই আগতো নকং ইতিয়াও নকং কাৰণ ইটো অলপ অগণতান্ত্ৰিক বুলি মই ভাবো ৰাইজে মৰম কৰিলেটো গোটাই সিধে পাই যাম আৰু ইতিয়াটো যেটো দেখিছো সৰকাৰ বনাওটো নিশ্চিত হৈ গৈছে